নমস্কাৰ ফ্ৰেণ্ড, মই ভাস্কৰ শৰ্মা সকলোকে মোৰ চেনেল ভাস্কৰ ব্লগ এণ্ড টেকন'লজি চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক এটা ইউটিউবৰ নতুন ফিচাৰৰ বিষয়ে ক'ম। এইটো জনাটো সকলোৱে বহুতেই দৰকাৰী হয়। এইটো কেনেকৈ ইউজ কৰে, কিয় ইউজ কৰে, মই সকলোবোৰ আপোনালোকক স্ক্ৰীন শ্বেয়াৰ কৰি সকলোবোৰ ডিটেইলছ আপোনালোকক জনাম। আপোনালোকে যদি চেনেলটো নতুন, প্লিজ ছাবস্ক্ৰাইব দ্য চেনেল, প্ৰেছ দ্য বেল আইকন আৰু এই ভিডিঅ'টি স্কিপ নকৰি আপোনালোক সকলোৱে শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। গতিকে আহকচোন আমি এতিয়া ভিডিঅ'টি আৰম্ভ কৰোঁ। ইয়াৰ আগতে মই কেইবাটাও ইউটিউবৰ নতুন আপডেটৰ বিষয়ে আপোনালোকক মই জনাইছিলোঁ। আপোনালোকে যদি মোৰ আগৰ ভিডিঅ'কেইটা চোৱা নাই তেতিয়াহ'লে ডিছক্ৰিপশ্যনত সকলোবোৰ লিংক পাই যাব। আপোনালোকে সেই ভিডিঅ'বোৰ এবাৰ চাই ল'ব, কাৰণ এতিয়া বৰ্তমান ইউটিউবৰ পৰা আমি বহুতো নতুন নতুন আপডেটবোৰ পাই আছোঁ। আগতে বহুতো আপডেট ডেস্কটপত আছিল যদিও আমাৰ মোবাইল ভাৰ্চনত নাছিল। গতিকে সকলোবোৰ আপডেট এতিয়া মোবাইললৈ আহি আছে লাহে লাহে, আৰু ক'ত কেনেকৈ ইউজ কৰিব লাগে মই সকলোবোৰ আপডেট আপোনালোকক দি থাকিম। গতিকে আগৰ ভিডিঅ'বোৰ আপোনালোকে এবাৰ চাই ল'ব। গতিকে আহকচোন আমি এতিয়া নতুন ফিচাৰ্ছটোলৈ আগবাঢ়োঁ। গতিকে বন্ধুসকল, আমি এতিয়া আলোচনা কৰিম ইউটিউবৰ এই নতুন ফিচাৰ্ছটোৰ বিষয়ে। এইটো কেনেকৈ ইউজ কৰিব লাগে মই আপোনালোকক এতিয়া দেখুৱাম। ইউটিউবৰ এই নতুন ফিচাৰ্ছটো হৈছে, মই স্ক্ৰীনশ্বট এখন দেখুৱাইছোঁ, ইয়াতে চাওক, লুপ ভিডিঅ'। ইয়াতে আপোনালোকে দেখিব ৰিপৰ্ট কোৱালিটি, তাৰপিছত এই লুপ ভিডিঅ' অপশ্যনটো আপোনালোকে দেখিবলৈ পাব। আৰু আপোনালোকে যদি ভিডিঅ'ত যায়, ভিডিঅ'ত গৈ আপোনালোকে চেক কৰিব পাৰে। চাওক, মই এতিয়া ইউটিউব ভিডিঅ'লৈ যাম। ইউটিউব ভিডিঅ'লৈ যাই মই আপোনালোকক ইয়াতে দেখুৱাম। আপোনালোকে ভিডিঅ'জত যাব, গৈ পেলাই যিকোনো এটা ভিডিঅ' প্লে কৰি দিব। প্লে কৰিলে ওপৰত চাওক, ইয়াতে তিনিটা ডট যে দেখিছে, এই ডট তিনিটাৰ ওপৰত ক্লিক কৰিলে তলত আহিলে, অকণমান তলত আহিলে আপোনালোকে দেখিব ৰিপৰ্ট কোৱালিটি, তাৰপিছত লুপ ভিডিঅ'। লুপ ভিডিঅ' অপশ্যনটো আপোনালোকে নিজ ইচ্ছামতে এইটো অন অফ কৰিব পাৰে। ইয়াৰ কামটো হৈছে, আপোনালোকে ধৰক কিবা এটা গান যদি আপোনালোকে প্লে কৰি থাকিব বিচাৰে, ৰিপিট কৰি থাকিব বিচাৰে, তেতিয়া এই লুপ ভিডিঅ' অপশ্যনটো ব্যৱহাৰ কৰিব লাগে। এইটো অলৰেডি ডেস্কটপত আছিল যদিও আমাৰ মোবাইলত এইটো নাছিল। গতিকে এইটো নতুন অপশ্যনটো নতুনকৈ আহিছে বৰ্তমান। সেয়ে মই ভাবিলোঁ আপোনালোকক লগত মই শ্বেয়াৰ কৰোঁ বুলি। ধৰক আপুনি কেতিয়াবা কোনোবা এটা গান যদি মানে কি শুনি থাকিব বিচাৰে, ৰিপিট কৰি থাকিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে এই লুপ ভিডিঅ' অপশ্যনটো আপোনালোকে অন কৰি থ'ব পাৰে। তেতিয়া গানটো অট'মেটিক সেই একেটা গানকে চলি থাকিব। আৰু যদি অফ কৰি দিয়ে তেতিয়াহ'লে কি হ'ব, অট'মেটিক নেক্সট ভিডিঅ'টোলৈ গুচি যাব। গতিকে ইয়াৰ কাম এইখিনিয়ে। আপোনালোকে ইচ্ছা কৰিলে ইউজ কৰিব পাৰে, নকৰিব বোলে সেইটো আপোনালোকৰ ইচ্ছা। গতিকে সকলোৱে জানি থোৱাটো ভাল। এইটো ধৰক বহুতেই যেতিয়া নতুন নতুন অপশ্যনবোৰ আহে, তেতিয়া বহুতৰে মনত মানে কনফিউজন হৈছে এই অপশ্যনটো কিয় ব্যৱহাৰ কৰিব লাগে। আৰু বহুতে মোক কমেণ্টৰ যোগেদি কুৱেশ্যন কৰে, দাদা এইটো কিহৰ কাৰণে ব্যৱহাৰ হয়। গতিকে সেয়ে মই আপোনালোকক আগতীয়াকৈ মই এইটো জনালোঁ। যদি আপোনালোকে এই অপশ্যনটো দেখে, তেতিয়াহ'লে আপোনালোকে মোৰ ভিডিঅ'টো চাই এবাৰ কেনেকৈ ইউজ কৰিব লাগে আপোনালোকে চাই ল'ব বুলি আশা ৰাখিলোঁ। গতিকে আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি সকলোৱে ভিডিঅ'টো চাই ভাল পালে, তেতিয়াহ'লে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'।